নমস্কাৰ, গুড মৰ্ণিং সকলোলৈকে। মই ফ্ৰুট গাছ ৰুইছোঁ, ড্ৰাগন ফ্ৰুট আগতে ৰুইছিলোঁ, লগাই নাই। তথাপিও আৰু নতুন কিনি আনিছোঁ মই এতিয়া এটা, বহুত বেছি দাম কাৰণে এটাখানি আনিছোঁ, 100 টকা লৈছে এটাই। তাৰপিছত ইফালে মই আগৰে কাটি সিনা কিবা কৰিছিলোঁ, নিজে জাৱাইছিলোঁ, এই লাম্বাই হ'ল অলপ, তথাপি নালাগিলেও যেনিবা তাৰ পৰাই বনাইছোঁ, লাগে নালাগে চাম এতিয়া। এনেকুৱা কৰি পাকাৰ পচ এটা বনাইছোঁ, তাৰপিছত ইয়াতে ৰুই দিম, একেবাৰে 5ডাল ৰুই দিম মই। ইয়াতে ঠানি বেছি ওলাইছে, এতিয়া কাটি দিব লাগিব। যিকোনো ফল মূল হওক বা শাক পাচলি হওক, নিজে ৰুই কষ্ট কৰি খাব পালে বহুত বেছি ভাল লাগে। নিজে কষ্ট কৰিব লাগে, খালি কিনি খালেতো নহ'ব।